আজি মই বনাব লৈছোঁ আলু আৰু কণী ৰেচিপি। পিঁয়াজ এটা কাটি লৈছোঁ, বিলাহী এটা কাটিছোঁ আৰু 3টা বইল আলু কাটি লৈছোঁ। পিঁয়াজ এটা লৈছোঁ, আদা সৰু 3টা, ৰচুন, কেঁচা জলকীয়া 2টা, শুকান জলকীয়া, দালচিনি আৰু তেজপাতা 2টা লৈছোঁ আৰু এটা বিলাহী লৈছোঁ। 3টা আলু লৈছোঁ, বইল আলু আৰু 3টা কণী লৈছোঁ। চব্জি মছলা লৈছোঁ, জিৰা মছলা লৈছোঁ, হালধি লৈছোঁ আৰু জলকীয়া গুড়া লৈছোঁ। এতিয়া মই কণীখিনি ফ্ৰাই কৰিবৰ কাৰণে অলপ তেল দি লৈছোঁ কেৰাহীত। এতিয়া মই কণীখিনি ফ্ৰাই কৰি লওঁ অলপ দেৰি। কণীকেইটা অলপ ব্ৰাউন হ'লে আৰু চাবলৈ ভাল লাগে আৰু খাবলৈও ভাল লাগে। ব্ৰাউন হ'বলৈ হৈ গ'ল, এতিয়া উলিয়াই লওঁ। কণীখিনি হৈ গ'ল। তাৰপাছত মই বইল আলুখিনি মই ফ্ৰাই কৰি লওঁ। ফ্ৰাই কৰা আলু চব্জিত ভাঙি নাযায় আৰু খাবলৈ টেষ্ট লাগে, সেইটো কাৰণে মই ফ্ৰাই কৰি লৈছোঁ। অলপ দেৰি ফ্ৰাই কৰি লওঁ, অলপ ব্ৰাউন হ'ব দিছোঁ। এইখিনি হ'বলৈ হ'ল, এইখিনি উলিয়াই লওঁ। আলুখিনি ফ্ৰাই হৈ গ'ল। এতিয়া মই বেলেগ কেৰাহীত মই অলপ তেল দিছোঁ, অলপমান গৰম হ'ব দিওঁ এতিয়া। তাৰপিছত তেজপাতা দিছোঁ 2টা আৰু দালচিনি দিছোঁ, জলকীয়া এটা আৰু জিৰা মছলা অলপমান দিছোঁ। এতিয়া অলপমান ভাজি লওঁ এইখিনি। এতিয়া পিঁয়াজ কাটি থোৱা পিঁয়াজখিনি দিছোঁ। পিঁয়াজখিনি ভাজি লওঁ, অলপ দেৰি ভাজি লওঁ পিঁয়াজখিনি। এতিয়া কটা আদাখিনি দিছোঁ, তাৰপাছত নেহেৰু দিছোঁ। এতিয়া আৰু অলপ দেৰি ভাজি লওঁ। এতিয়া ভাজি অলপ ব্ৰাউন হ'ব দিওঁ বাৰু। এতিয়া গোটেইখিনি মেলিলে আৰু ভাল লাগে। এতিয়া হৈ গ'ল ব্ৰাউন। এতিয়া কটা বিলাহীখিনি মই দি দিছোঁ। এতিয়া মিলাই লওঁ ভাল ধৰণে। নিমখ দিছোঁ 2 চামুচ, সৰু চামুচ দিলোঁ। তাৰপিছত হালধি দিছোঁ 1 চামুচ। তাৰপিছত অলপ দেৰি মিলাই লওঁ। এতিয়া চব্জি মছলাটো দিলোঁ, জিৰা মছলাটো দিলোঁ। এতিয়া আকৌ মিলাই লওঁ। এতিয়া অলপ পানী দি দিওঁ, অলপ সিজিবৰ কাৰণে বিলাহীটো যাতে গোটেইখিনি মিলি যায়, তাৰ কাৰণে অলপমান পানী দিছোঁ। এতিয়া অলপ দেৰি ঢাকি থওঁ আৰু গেছটো কমাই দিছোঁ। এতিয়া হৈ গ'ল। এতিয়া আৰু চলাই লওঁ। তাৰপাছত ধনিয়া মছলাটো দিলোঁ আৰু জলকীয়া গুড়া দিলোঁ মছলা আৰু চলাই লওঁ অলপ। কালাৰটো বৰ ধুনীয়া হৈছে। এতিয়া মই পানী 1 গিলাচ পানী দিছোঁ।
হিচাপত দিব পাৰে মই এগিলাচ দিছোঁ এতিয়া কেঁচা জলকীয়া দুটা দিলোঁ আপোনালোকে নিদিব পাৰে কিন্তু মই দি লৈছোঁ আৰু এতিয়া ফ্ৰাই কৰা কণীকেইটা দি লৈছোঁ ফ্ৰাই কৰা আলুকেইটাও দিওঁ অলপ দেৰি চলাই লওঁ 2-3 মিনিট কাৰণে সিজিব এতিয়া অলপ ঢাকি দিওঁ ঢাকনিটো অলপ দেৰি কাৰণে 2-3 মিনিট কাৰণে এতিয়া হৈ গ'ল চব্জি তৈয়াৰ এতিয়া মাত্ৰ খাবলৈ বাকী আছে যদি এই ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ